নমস্কাৰ আজি 14 মাৰ্চ আৰু এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আমি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন খবৰসমূহ আপোনালোকলৈ আগবঢ়ালোঁ দিব লৈছোঁ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ জনতাক আকৌ মাধমাৰ চৰকাৰৰ এইবাৰ খুৰাহুৰে আকৌ বাঢ়িব টোল গেটৰ মাচুল ৰাজ্যৰ 9খনকৈ টোল গেটত বৃদ্ধি পাব পূৰ্বৰ মাচুল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিলে নিৰ্দেশনা ন্যূনতম 5 টকাৰ পৰা 35 টকালৈ বৃদ্ধি পাব মাচুল 1 এপ্ৰিলৰ পৰা পুনৰ বৃদ্ধি পাব টোল টেক্স নাজিৰাখাট মদনপুৰ ৰহা টোল গেটত বৃদ্ধি পাব টোল টেক্স দেৰগাঁও ৰঙামাটি ডবকা টোল গেটত বৃদ্ধি পাব টোল টেক্স বৃদ্ধিক লৈ ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি টোল টেক্স বাঢ়িলেই বৃদ্ধি পাব বাণিজ্যিক বাহনৰ ভাড়া দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গে যদি ন্যায় নাপায় তেন্তে তাৰ বাবে 100% চৰকাৰ পৰাজিত হ'ব যেনেকৈয়ে নহওক কিয় জুবিন গাৰ্গৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি পাবই লাগিব জুবিনে ন্যায় নাপালে আইনৰ সুৰুঙাৰে অভিযুক্তসকল হাৰি গ'লে সেয়া বিজেপি চৰকাৰৰ বিফলতা হ'ব জুবিন গাৰ্গৰ হত্যাকাৰীয়ে কঠোৰ শাস্তি পাবই লাগিব বুলি দাবী AJYCBৰ সভাপতি পলাশ চাংমাইৰ চৰকাৰ SIT যেনেধৰণৰ কঠোৰ হ'ব লাগিছিল তেনেদৰে হোৱা নাই চৰকাৰ কঠোৰ হোৱা নাই বাবে এটাৰ পিছত আনটো সুৰুঙাৰে হাৰি যাবলৈ সক্ষম হৈছে অভিযুক্তসকল সমগ্ৰ ন্যায় প্ৰক্ৰিয়াত যদিও ন্যায়ালয়ে ন্যায় দিব তথ্যপাতি যুগুত কৰাৰ দায়িত্ব চৰকাৰৰ মৰাণত AJYCBৰ 48 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনাই জুবিন গাৰ্গৰ ন্যায়ক লৈ মন্তব্য কৰিলে পলাশ চাংমাইয়ে জুবিন গাৰ্গৰ পত্নীয়ে কোৱাৰ দৰে জুবিনে ন্যায় নাপালে বিজেপি চৰকাৰ পৰাজিত হ'ব বুলিও মন্তব্য কৰিছে পলাশ চাংমাইয়ে দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ অৱশেষত আনুষ্ঠানিকভাৱে অন্ত পৰিল কংগ্ৰেছ ৰাইজদলৰ মিত্ৰতাৰ আলোচনা কংগ্ৰেছৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত বিস্ফোৰক পোষ্ট অখিল গগৈৰ কংগ্ৰেছে 2021ৰ দৰেই এইবাৰো বিশ্বাসঘাতকতা কৰাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে ক্ষমা কৰিব ৰাইজ আমি নোৱাৰিলোঁ বুলি ছ'চিয়েল মিডিয়াত আৱেগিক পোষ্ট বিধায়ক অখিল গগৈৰ তাৰিখ আলোচনা কৰি কংগ্ৰেছে লুটিবাগৰ মৰাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে ইতিমধ্যে ৰাইজদলেও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে মিত্ৰতা অন্ত পৰাৰ বিবৃতি দিল্লীত অনুষ্ঠিত বৈঠকত ৰঙানদী দলগাঁও এৰি নিদিয়াক লৈ প্ৰতিক্ৰিয়া যাৰ বাবে আনুষ্ঠানিকভাৱে ভংগ হ'ল ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ ছিংগাপুৰ কৰ্ণাছ কোৰ্টে কালি দাখিল নকৰিলে জুবিন গাৰ্গৰ প্ৰতিবেদন শুকুৰবাৰে কৰ্ণাছ কোৰ্টে দাখিল কৰাৰ কথা আছিল ফেক্স ফাইণ্ডিং ৰিপৰ্ট কিন্তু অনিবাৰ্য কাৰণবশতঃ দাখিল নহ'ল জুবিন গোচৰ প্ৰতিবেদন আনহাতে কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত মুখ ঠেকেচা খালে শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই প্ৰত্যাহাৰ কৰিলে জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰম্ভ হ'ল 4খনকৈ PILৰ শুনানি হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ প্ৰক্ৰিয়া সত্ৰ ন্যায়াধীশ আদালতত চলি থকাৰ সমান্তৰালকৈ ছিংগাপুৰ কৰ্ণাছ আদালততো চলি আছে শুকুৰবাৰে ছিংগাপুৰ কৰ্ণাছ কোৰ্টে দিয়াৰ কথা আছিল ফেক্স ফাইণ্ডিং ৰিপৰ্ট কিন্তু ছিংগাপুৰ কৰ্ণাছ কোৰ্টে দাখিল নকৰিলে প্ৰতিবেদন দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ এইবাৰ মোবাইল ডাটাৰ ওপৰত চৰকাৰৰ টেক্স এইবাৰ মোবাইল ডাটাৰ ওপৰত চকু পৰিছে মোদী চৰকাৰৰ মোবাইল ডাটাৰ ওপৰত নতুন টেক্স লগাব পাৰে মোদী চৰকাৰে 1 GB ডাটাত 1 টকাকৈ টেক্স লগোৱাৰ সম্ভাৱনা দূৰসংযোগ বিভাগক এই প্ৰস্তাৱ অধ্যয়ন কৰি পৰিকল্পনা দাখিলৰ নিৰ্দেশ বৰ্তমান মোবাইল ৰিচাৰ্জত 18% GST লৈ আছে চৰকাৰে 2024-25 চনত প্ৰতিজন ব্যৱহাৰকাৰীৰ মাহিলী ডাটা ব্যৱহাৰ আছিল 21.2 GB ডাটা 2024-25ত ব্যৱহাৰকাৰীসকলে 229 বিলিয়ন জিবিতকৈ অধিক ডাটা ব্যৱহাৰ কৰিছিল প্ৰতি জিবিত 1 টকা কৰ দিলেও বছৰি 12,900 কোটি টকা উপাৰ্জন হ'লহেঁতেন জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী উচ্চপদস্থ বিষয়াসকলৰ মাজত হৈছিল বৈঠক আৰু সেই বৈঠকতে ডাটাৰ ওপৰত কৰ আৰোপৰ ধাৰণাটো আহিছিল দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা শিল বৰষুণ প্ৰচণ্ড ধুমুহাত বাগৰি পৰিছে প্ৰকাণ্ড গছ ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা বিভিন্ন প্ৰান্তত কৰ্তন কৰা হৈছে বিদ্যুৎ সংযোগ অসমত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আগন্তুক 4 দিনলৈ কাল ৰূপ ধাৰণ কৰিব বতৰে গতিকে আগন্তুক 4 দিনত আপুনিও সাৱধানতা অৱলম্বন কৰক
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ধুমুহা বৰষুণ বজ্ৰপাতৰ এলাৰ্ট। ধুবুৰী কোকৰাঝাৰ গোৱালপাৰা চিৰাং বৰপেটা বঙাইগাঁও বজালি বাক্সা তামুলপুৰ ওদালগুৰি দৰং নলবাৰী কামৰূপ গ্ৰাম্য কামৰূপ মেট্ৰ শোণিতপুৰ বিশ্বনাথ কাৰ্বি আংলং যোৰহাট গোলাঘাট মাজুলী শিৱসাগৰ চৰাইদেউ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া ডিমা হাছাও জিলাতো য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। যিকোনো মুহূৰ্তত বৃদ্ধি হ'ব পাৰে ধুমুহাৰ গতিবেগ। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। লাখ লাখ LPG গ্ৰাহকক লৈ সকাহ। পুনৰ আৰম্ভ হ'ল LPGৰ অনলাইন বুকিং। আজিৰ পৰাই পুনৰ আপুনি কৰিব পাৰিব ৰন্ধন গেছৰ অনলাইন বুকিং। ইণ্ডিয়ান অইলৰ অনলাইন বুকিং এপ আজিৰে পৰা পুনৰ হ'ব এক্টিভ। অধিক হাৰত গ্ৰাহকে বুকিং কৰাৰ বাবে ক্ৰেছ হৈছিল এপটো। কাৰিকৰী বিজুতিৰ বাবে কেইবা ঘণ্টা ধৰি বন্ধ হৈ পৰিছিল এপটো আৰু আজি বিয়লিৰ পৰা LPG গ্ৰাহকসকলে ঘৰত বহিয়ে বুক কৰিব পাৰিব চিলিণ্ডাৰ। ইয়াৰ মাজতে ব্যৱসায়ীসকললৈ কঠোৰ নিৰ্দেশনা। হোটেল ৰেষ্টুৰাঁত ঘৰুৱা গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰিলেই হ'ব লাগিব ৰঙা ঘৰৰ আলহী। হোটেল ৰেষ্টুৰাঁত নিষিদ্ধ ঘৰুৱা গেছ চিলিণ্ডাৰ। নিয়ম ভংগ কৰিলেই ভৰিব লাগিব জৰিমনা। ৰঙা ঘৰৰ আলহী হ'ব পাৰে হোটেল ৰেষ্টুৰাঁৰ স্বত্বাধিকাৰী। নগাঁও জিলা আয়ুক্তই জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। পবিত্ৰ ৰমজান মাহতে ঈদক লৈ ডাঙৰ সিদ্ধান্ত মুছলমান সমাজৰ। ঈদ উদযাপনৰ পৰা বিৰত থাকিব মুছলমান সমাজ। জুবিন গাৰ্গক হেৰুৱাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে। পূৰ্বৰ দৰে আনন্দ উল্লাসত পালন নকৰে ঈদ। কেৱল 2 ৰাকাত ৱাজিব নামাজ আদায় কৰি পালন কৰিব ঈদ। কোনো আলোক সজ্জা তথা মনোৰঞ্জন ধৰ্মী অনুষ্ঠান নাপাতে এইবাৰৰ ঈদত। প্ৰাণৰ শিল্পীজনৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে। শিৱসাগৰৰ ষ্টেচন চাৰিআলি যুৱ জামাতৰ তৰফৰ পৰা এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। ইৰাণৰ বিৰুদ্ধে শত্ৰুতা কৰি বিপদত আমেৰিকা যুক্তৰাষ্ট্ৰ। ডনাল্ড ট্ৰাম্পক একাষৰীয়া কৰিলে ইছলামিক দেশসমূহে। মধ্যপ্ৰাচ্যৰ দেশসমূহৰ সৈতে অৱনতি ঘটিছে আমেৰিকাৰ সম্পৰ্ক। নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল হ্ৰাস কৰিছে মধ্যপ্ৰাচ্যৰ ইছলামিক দেশসমূহে। আৰব আমিৰাত কুৱেইট কাটাৰ বাহৰেইন ওমান ইৰাকৰ ডাঙৰ সিদ্ধান্ত। বাণিজ্যিক চুক্তি ভৱিষ্যতৰ বিনিয়োগ আঁচনি বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমেৰিকাই কৰা আক্ৰমণৰ বিষয়ে অৱগত নাছিল উপসাগৰীয় দেশসমূহে আৰু খামেনিক হত্যাৰ পাছতে গল্ফ দেশসমূহৰ ওপৰত ইৰাণে অব্যাহত ৰাখিছে। আক্ৰমণৰ ফল ভুগিবলগীয়া হৈছে মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশে। ইৰাণৰ বিৰুদ্ধে শত্ৰুতা কৰি বিপদত আমেৰিকা যুক্তৰাষ্ট্ৰ। ডনাল্ড ট্ৰাম্পক একাষৰীয়া কৰিলে ইছলামিক দেশসমূহে। মধ্যপ্ৰাচ্যৰ দেশসমূহৰ সৈতে অৱনতি ঘটিছে আমেৰিকাৰ সম্পৰ্ক।